নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি মানুহজনে আৰু মই আহিলোঁ এফালে ফুৰিবলৈ বুলি নহয়, বিশেষ এটা দৰকাৰ আছে সেইবাবে আহিছোঁ। বহুত দিনৰ মূৰত আমি দুইটা এনেকৈ আহিছোঁ লাইন গাড়ীত, বেটেৰী ৰিক্সাত। আনকালে আহোঁ যদিও বাইকত আহোঁ আৰু যাওঁ, কিন্তু আজি বিশেষ দৰকাৰ এটাত আমি দুইটা আহিলোঁ। আহি আমাৰ কামবিলাক কৰি মেলি এয়া দেখিছেনে, বহুত দিনৰ মূৰত হোটেলত আমি দুইটা এনেকৈ খাইছোঁ। বিয়া হোৱাৰ পাছৰে পৰা দুইটা এনেকৈ একেলগে অহা নহয়েই, নিমিলে আৰু। কেতিয়াবা ছোৱালীজনীৰ লগত আহোঁ, কেতিয়াবা মাহঁতৰ লগত আহোঁ। গতিকে আজি বহুত দিনৰ মূৰত আহিলোঁ, ভাবিলোঁ ভিডিঅ' এটাকে ক্লিক কৰি থওঁ, লগতে ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আৰু এয়া দেখিছেনে, হোটেলত ইমান ধুনীয়া ধুনীয়া মিঠাই। সঁচা কথা ক'ব গ'লে মই মিঠাই নামবিলাক আজিলৈকে ভালকৈ নাজানিলোৱে। কেইটামান মিঠাই নাম জানো আৰু একদম হোটেললৈ গ'লে এইটো দিয়কচোন এনেকৈ ক'বলগীয়া হয়। বাকী আপোনালোক যোনে যোনে মোৰ ভিডিঅ'বিলাক চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।